বন্ধ কৰি থওঁগে কাক বেয়া পোৱা কাক বেয়া পোৱা কৈ দিয়া মোক বেয়া পায় এজনী মানে নিচি আৰু নিচি উঠি আছে খং হয় নাই মোবাইলত কাক বেয়া পোৱা কৈ দিয়া কাক বেয়া পোৱা কৈ দিয়া কাক বেয়া পোৱানো কাক বেয়া পোৱা মোক খাইজনী মানে দেউতাক আহিলে দেউতাকক এৰি দিব নিবিচাৰে ওচৰতে যিহেতু দোকানখন বাৰেপতি দোকান ঘৰলৈ আহি থাকিবলগীয়া হয় ঘৰতো কাম চলাই আছে গতিকে তাই আহিলে এৰি নিদিয়ে আৰু এজনী আমাৰ নিচি কি খাইছা মটন ঠিক আছে বাৰু যি কি নহওক নমস্কাৰ স্বাগতম জনাইছোঁ পুনৰবাৰ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ ভিডিঅ' দিবই পৰা নাই কাৰণ ঘৰখনৰ অৱস্থা বহুত বেয়া হৈ আছে মিস্ত্ৰীয়ে কাম কৰি আছে আৰু মিস্ত্ৰীয়েতো কাম কৰিলে গম পায় গোটেইখন ধূলি হৈ থাকে এখন গোটেই আমাৰ অৱস্থা নাই কাম কৰি দেখাততো কেমেৰাত ভালেই লাগিছে কিন্তু এনেই বহুত ধূলি হৈ আছে গতিকে অলপ চাফাও কৰিব লাগিব আৰু এইবিলাক গোটেই মানে অৱস্থা নাইকিয়া হৈ আছে আৰু নিচিৰো চকুত ওচৰৰ পৰা ধৰিব কেমেৰাত ধৰিব নোৱাৰি নিচিৰ গোটেই চকুত এই তাইৰ মানে ধূলি সোমাই সোমাই পানী ওলাই আছে এইফালে ফেচ কৰি ওলাই আছে হয় নাই নিচি গা বেয়া হৈ গৈছে নে নিচিৰ সেয়া প্ৰব্লেম হৈ গৈছে তাকে আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ঘৰতনো কি কাম কৰি আছে তাকে দেখাওঁচোন ব'লক আৰু ময়ো কিবা কিবি চাফা কৰিবলৈ আছে তাকে কৰি লওঁ এইটো কি কৰোঁ খুলি দিব লাগে এটা মটন খালে আৰু লগালগ এইটো খাব কেইটা খাবা তুমি মম' দুটা বুলি কোৱা দুটা মটন দিলেহে হয় ঠিক আছে তেতিয়াহ'লে ভিডিঅ'টো কৰি থাকিম ধূলি হৈ আছে ধূলি মকৰা জাল চব ধূলি আচলতে চব বস্তু ভিতৰতে যিহেতু থোৱা হৈছিলে সেইবাবে বহুত ধূলি হৈ গৈছে ৰ'বা এই ৰুমটোতো আকৌ নতুনকৈ ৰং কৰাই দিছোঁ কিন্তু এই ৰুমটোত প্ৰটিন কাটি থোৱা আছিলে চ' গোটেই ৰুমটো মানে গোটেই লেতেৰা হৈ গৈছিলে বগা এনেও লেতেৰা হ'বলৈ সুবিধা পায়েই আৰু সেইকাৰণে এইটো ৰং কৰাই দিলোঁ আৰু তাৰ পাছতে নতুনকৈ বনোৱা ৰুমটো মানে পাকঘৰটো আছে আমাৰ এইফালে এইটো আমাৰ নতুনকৈ বনাইছে আৰু এয়া অকণমান ঠাই ৰাখিছোঁ ধূপ জ্বলাবৰ কাৰণে গোসাঁই ঠাই কাম সম্পূৰ্ণ এতিয়াও হোৱা নাই বাৰু আৰু এয়া গেছ থ'বৰ কাৰণে স্লেব ৰাখিছোঁ এনেকৈ আৰু বেছি ডাঙৰকৈও বনোৱা নাই এইফালে বাহিৰত যাবৰ কাৰণে এখন দৰ্জাও ৰাখি দিছোঁ সেয়াই আৰু মুকলিকৈ ৰাখিম এই ৰুমটোত অন্য বৰ বিশেষ একো বস্তু নভৰাও আৰু নতুনকৈ বনাই থকাৰ কাৰণে এই ৰুমটো একদম বেচিজিল হৈ আছে সেয়া গেছ তলতে ৰাখিবলগীয়া হৈছে গেছ টেবুলখন ভাঙি পেলালে আৰু এতিয়া মই কামত লাগোঁ মানুহজনে প্ৰথমে মোক এইবিলাক মানে চোফাটো আঁতৰাই দিছে মইতো আঁতৰাব নোৱাৰোৱেই সেইকাৰণে তেওঁ মোক আঁতৰাই দিছে তাৰ পাছতে কামত লাগি যাম আৰু মোৰ যিহেতু ডাষ্ট এলাৰ্জি আছে ধূলি লাগিলে নাকত যদি ধূলি সোমাই খুব হাঁচি আহে সেইটো কাৰণে নাক মুখ পূৰা বন্ধ কৰি ল'লোঁ আৰু এতিয়া কামত লাগি যাওঁ ৰুমটো বহুত সৰু কিন্তু সৰু হ'লেও মানে ইমান বেছি ধূলি মানে হয় ডাঙৰ ৰুম এটা চাফা কৰিবলৈকে ভাল সৰু ৰুমটো চাফা কৰিবলৈ সঁচাকৈ বহুত বেয়া হয় আৰু এতিয়া মই কামত লাগি যাওঁ চাফা কৰি আলমাৰিটোত যে থকা মানে যিখিনি ফটো আছিলে ফটো শৰাই সঁফুৰা একদম চাব নোৱাৰা হ'ল মই কলিন দি পেলাই অকণমান চাফা কৰি লওঁ পানীয়ে মোহাৰিলে একদম দাগ দাগ হৈ গৈছে এতিয়া মই ধুনীয়াকৈ অকণ মোহাৰি লওঁ তাৰপাছত মই আকৌ দেখাই আছোঁ চাফা কৰিলোঁ কিন্তু মই ভিডিঅ' কৰিব পৰা নহ'লে কাৰণ মোৰ বহুত হাঁচি আহিলে কিয়নো বহুত বেছি যিহেতু ধূলি হৈ আছিলে আৰু চাফা তাফা কৰি মই গা পা ধুইও আহিলোঁ আৰু এতিয়া মই ফাইনেল লুকটো দেখুৱাই দিছোঁ বোলো এইটো একেবাৰে ফাইনেল লুকো নহয়
যিবিলাক কাপোৰ কানি ওলাই আছিলে সেইখিনি মই ধুব লাগিব, মানে সোফাটোৰ যিখিনি পাৰি থোৱা কাপোৰ আৰু বাকী ফুল চুলখিনি লগাবলৈ আছে। আৰু এইটো এয়া এনেকৈ থৈছোঁ এতিয়া, বাকী কাইলৈ অলপ ঠিক ঠাক কৰি দিম আৰু, কিন্তু চাফা কৰিলোঁ। আৰু এইখিনি যে লাগি আছে এইখিনি ধূলি নহয়, কিন্তু এইখিনি নাযায়, মানে পানী দি মোহাই ল'লোঁ তেনেকুৱাহে হৈ গ'ল। আৰু কিবা ৰং এটা কৰাই দিব লাগিব। আৰু এইবিলাক ফটো চটো চব মোহাই দিলোঁ, আৰু এইপিনেও এয়া অলপ ঠিক ঠাক কৰিলোঁ। আৰু সেয়াই আৰু এতিয়া মানে ফাইনেল লুকটো সেইটো। চাফা কৰি দিয়াৰ পাছত আৰু মই এতিয়া বনাবলৈ আহিছোঁ ভাত। এইফালে মই গেছত আলু বইল কৰিবলৈ দিছোঁ, আৰু এজনীমান নিচি তাই কিবা এটা খাই বোলে, কিবা খাবলৈ আহিছে, গতিকে তাইক কিবা জলপান বনাই দিছে। গোটেইখন ঘৰ খেচেং মেচেং। আৰু মই যে চয়াবিন বিলাহী আলু সেই তেনেকৈ বনাম আৰু ডিম আমলেট বনাই থাকিবলৈ মানে ধূলিৰ মাজত মনেই নাযায়। আৰু তাই এইকণতে মোৰ ওচৰতে আহি থাকেহি সদায় বনাওঁতে। তাইক মানে দুইজনকে লাগে, দেউতাককো লাগে আৰু মোকো লাগে। সেইটো কাৰণে তাই এইকণতে আহি থাকেহি, আৰু দেউতাকো এইকণতে আহি থাকিবহিলগীয়া হয়। আৰু ৰেচিপি বুলি নহয় আৰু এনেই চয়াবিনকে বনাই পেলাই খাই পেলাই থৈ দিম আৰু আজি সেনেকৈয়ে চিম্পুলকৈ বনাই পেলাই থৈ দিম। আৰু এইটো মই ৰেচিপি শ্বেয়াৰ নকৰোঁ, এনেই আৰু দেখাই দিছোঁ। আৰু চয়াবিনটোতো চবেই বনাবৰ কাৰণেই সকলোৱে, কিন্তু চয়াবিনটো কেতিয়াবা ধুনীয়াকৈ জুতি লগাকৈ বনাব পাৰি। সঁচাকৈ আজি খাবলৈ বহুত টেষ্টি হৈছিলে, নিচিও খাই বহুত ভাল পালে। আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ। সন্ধিয়াৰ পৰা এতিয়ালৈকে যিমানখিনি পাৰোঁ দেখালোঁ, আৰু এতিয়া মই নিচিক ভাত খুৱাই লওঁ, ভাত হৈ গ'ল। ঠিক আছে, তেতিয়াহ'লে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।